Hello viewers, welcome to my YouTube channel js77 Rider on YouTube. তো আপোনালোকে ভোট দিব গৈছিল নে বাৰু? মইতো ৰাতিপুৱা 6টা 6:30তে গলো আৰু তাৰ পাছত তাত অলপ সময় কটাই ৰিটাৰ্ণ আহি আছো ঘৰলে। সিমিৰ মানে নাম ইয়াত অহা নাছিলে, তো আহি পালো ঘৰ। তাই ৰেডি হৈ আছে যাবৰ কাৰণে তাই ঘৰত, আৰু আমি ওলাওতে তাৰ পাছত অলপ ব্লগ কৰিলো। তো হেল্ল' ওয়ান্স এগেইন। তো ওলাই পেলাই সিমিক মানে ঘৰত ড্ৰপ কৰিম। আৰু সেইদিনা বহুত গৰম পৰিছে, এই গছজোপা মানে আৰু ফ্ৰণ্টৰ কলংখন যদি নাথাকিল হয় একদম গৰমত মানে অৱস্থা নাইকিয়া হৈ গ'ল হয় আমাৰ। বাৰু যি কি নহওক, আহি পালোহি ভোটৰস্থলী। মই অসমৰ নগাঁও হয়, আৰু মৰিকলং ঢেপাজান মোৰ 10 নম্বৰ ৱাৰ্ড হয়। তো তাতে আহি পেলাই পালোঁ কাজিন। তাৰ পাছত এনেদৰে কথা বতৰা পাতি ভোট দি ওলাই আহোঁতে পালোঁ আনাৰুল, তাৰপিছত মুজামিল, আৰু মোৰ এইফালে আছে এঞ্জেল। পাব্লিক ৰিয়েকশ্যন মজা, বেয়া নাপাওঁ, ভালে পাওঁ। বাইকখন চালে বাৰু মনটো ভাল লাগে। আৰু তাৰ পাছত আহি পুনৰ ঘৰ পালোহি, আৰু আজি ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ। আকৌ এদিন লগ পাম নতুন এটা ব্লগৰ সৈতে। ব্লগবিলাক চাই থাকিব। টিল দেন বাই বাই। এতিয়া আমি অলপ শ্বপিং কৰোঁগৈ।